Hello and welcome back everyone to my class. আজি মই তোমালোকৰ হৈতে মানৱ প্ৰজনন চেপ্টাৰটোৰ পৰা 6টা কুৱেশ্যন আলোচনা কৰিবলৈ লৈছো। তাৰে প্ৰথম কুৱেশ্যনটো হ'ল কোন ধৰণৰ লিংগ ক্ৰমোজম অকল মতা মানুহত থাকে? ইয়াৰ উত্তৰটো হৈছে Y ক্ৰমোজম। Question number 2 শুক্ৰাণুত কিয় মাইটোকন্ড্ৰিয়া থাকে? উত্তৰ শুক্ৰাণুত মাইটোকন্ড্ৰিয়া থাকে কাৰণ মাইটোকন্ড্ৰিয়াবোৰে শুক্ৰাণু কোষটোক চলন শক্তি যোগায়। Question number 3 লেইডিক কোষ কি? ইয়াৰ কাৰ্য উল্লেখ কৰা। উত্তৰ শুক্ৰজনী লনিকাবোৰৰ অন্তৰ্বৰ্তী স্থানত থকা সংযোগী কলাবোৰৰ মাজত কিছুমান অন্তঃস্ৰাৱী কোষৰ থোপ সিঁচৰিত হৈ থাকে। এই কোষবোৰক লেইডিক কোষ বোলে। লেইডিক কোষবোৰে টেষ্টষ্টেৰন নামৰ এবিধ হৰমন নিঃসৰণ কৰে। এই হৰমনে পুৰুষ ব্যক্তিৰ গৌণ যৌন চৰিত্ৰৰ বিকাশ নিয়ন্ত্ৰণ কৰে। Question number 4 সক্ৰিয় জৈৱ দ্ৰব্য কেনেকৈ গঠিত হয়? সক্ৰিয় জৈৱ দ্ৰব্যৰ এটা কাৰ্য লিখা। উত্তৰ সক্ৰিয় জৈৱ দ্ৰব্য হৈছে পুৰুষ ব্যক্তিৰ বীৰ্যৰ তৰল অংশ। শুক্ৰস্থলী, প্ৰস্টেট গ্ৰন্থি আৰু কাওপাৰৰ গ্ৰন্থিৰ পৰা ক্ষৰিত পদাৰ্থবোৰ লগ লাগি ই গঠিত হয়। প্ৰস্টেট গ্ৰন্থিৰ পৰা এবিধ বগা ক্ষাৰকীয় ৰস নিঃসৰিত হয় আৰু বীৰ্যত মিহলি হৈ পৰে। এই ৰসে যোনি ৰসৰ অম্লতা প্ৰশমিত কৰাত সহায় কৰে। কাওপাৰৰ গ্ৰন্থিৰ পৰা এবিধ শ্লেষ্মা জাতীয় ক্ষাৰকীয় ৰস নিঃসৰিত হয় আৰু ই বীৰ্যক বিজলুৱা কৰাত সহায় কৰে। কাৰ্য গ্লুকোজ আৰু ফ্ৰুক্টোজ আদি দ্ৰব্যবোৰ হৈছে ইয়াৰ মুখ্য উপাদান। গতিকে এইবোৰে শুক্ৰকোষক শক্তি যোগান ধৰে। Question number 5 এটা ভ্ৰূণত থকা তিনিটা ভ্ৰূণষ্টক কি কি? তৰপবোৰৰ পৰা উৎপন্ন হোৱা অংগবোৰৰ নাম লিখা। উত্তৰ এটা ভ্ৰূণত থকা তিনিটা ভ্ৰূণষ্টক হৈছে অন্তঃষ্টক, বহিঃষ্টক আৰু মধ্যষ্টক। অন্তঃষ্টকৰ কোষসমূহৰ পৰা কিছুমান অংগৰ উৎপত্তি হয়। সেইসমূহ হ'ল কোলন, পাকস্থলী, অন্ত, হাওঁফাওঁ, যকৃত আৰু অগ্নাশয়। বহিঃষ্টকৰ কোষবোৰৰ পৰা আমাৰ দেহৰ বহিৰাৱৰণৰ উৎপত্তি হয়। ইয়াৰ পৰা আমাৰ ছালৰ একেবাৰে বাহিৰৰ তৰপটো আৰু চুলিৰ উৎপত্তি হয়। ইয়াৰ উপৰিও বহিঃষ্টকৰ কোষবোৰে স্তন গ্ৰন্থি, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ আদিৰ গঠনতো অৰিহণা যোগায়। মধ্যস্থকৰ কোষসমূহৰ পৰা হৃদযন্ত্ৰ, পেশীতন্ত্ৰ, মূত্ৰজননতন্ত্ৰ আদিৰ উৎপত্তি হয়। Question number 6 এটা শুক্ৰাণুৰ গঠন বৰ্ণনা কৰা। শুক্ৰাণু অৰ্থাৎ শুক্ৰকোষ তিনিটা অংশৰে গঠিত: মূৰ, ডিঙি আৰু নেজ।
মূৰ অংশ। শুক্ৰাণুৰ আটাইতকৈ ডাঙৰ কোষকেন্দ্ৰযুক্ত অংশটোক শুক্ৰকোষৰ মূৰ বোলে। ই আচলতে কোষকেন্দ্ৰ আৰু এক্ৰজমেৰে গঠিত। শুক্ৰাণু অৱস্থাত কোষকেন্দ্ৰই অতিৰিক্ত পানীভাগ বৰ্জন কৰি সংকুচিত হয় আৰু দীঘলীয়া আকাৰ ধাৰণ কৰে। ইয়াত থকা ক্ৰম'জমবোৰো সংকুচিত হয় আৰু ঘনীভূত হৈ চাপ খাই আহে। পূৰ্ণতাপ্ৰাপ্ত শুক্ৰকোষৰ কোষকেন্দ্ৰত অতিকেন্দ্ৰ নাথাকে। RNA অংশও নোহোৱা হয়। ই কেৱল DNA আৰু হিষ্টন প্ৰটিনেৰে গঠিত। এইটো হৈছে মানুহৰ এটা শুক্ৰাণুৰ চিত্ৰ। শুক্ৰাণুটোৰ চাৰিওফালে থকা আৱৰণখনক প্লাজমা আৱৰণ বুলি কোৱা হয়। শুক্ৰাণুটোৰ আগ অংশক কোৱা হয় এক্ৰজম। এইখিনি হৈছে শুক্ৰাণুৰ কোষকেন্দ্ৰ। ভিতৰলৈ সোমোৱা এই অংশখিনিক কোৱা হয় গ্ৰীবা। এইখিনি হৈছে শুক্ৰাণুৰ সৰ্পিল মাইটকণ্ড্ৰিয়া। এই অংশখিনিক শুক্ৰাণুৰ মধ্যাংশ বুলি কোৱা হয় আৰু এই অংশখিনি হৈছে শুক্ৰাণুৰ নেজ। শুক্ৰাণুত থকা গলগী সংঘবোৰৰ ৰূপান্তৰ ঘটি মূৰৰ অগ্ৰদিশত এটা টুপিৰ দৰে অংশ আগবাঢ়ি থাকে। ইয়াক এক্ৰজম বোলে। ইয়াৰ ভিতৰত এক্ৰজম কণাৰে পৰিপূৰ্ণ এটা এক্ৰজম থলি পোৱা যায়। মূৰৰ একেবাৰে পূৰ্ব প্ৰান্তত এক্ৰজমটো থকা কাৰণে সেই মূৰটো জোঙা হয়। নিষেচনৰ সময়ত এক্ৰজমৰ সহায়ত শুক্ৰকোষটো ডিম্বকোষত লাগি ধৰে। এক্ৰজমত থকা এবিধ উৎসেচকে ডিম্বকোষৰ বহিৰাৱৰণ গলাই শুক্ৰকোষৰ প্ৰৱেশ সুচল কৰি দিয়ে। ডিঙি বা গ্ৰীবা অংশ। শুক্ৰকোষৰ এক্ৰজমৰ ঠিক বিপৰীত দিশত থকা চিয়া অংশক গ্ৰীবা বোলে। এই অংশৰ সন্মুখভাগত কোষকেন্দ্ৰৰ গাতে লাগি এটা সমীপৱৰ্তী চেণ্ট্ৰিঅল থাকে আৰু ডিঙিৰ পশ্চাৎ প্ৰান্তত এটা দূৰৱৰ্তী চেণ্ট্ৰিঅলো থাকে। গ্ৰীবাৰ ঠিক পিছতে থকা চুঙাকৃতিৰ অংশটোক মধ্যাংশ বোলে। এই অংশৰ কেন্দ্ৰত অক্ষীয় সূত্ৰবোৰ অৱস্থিত। ইয়াৰ চাৰিওফালে শুক্ৰকোষৰ মাইটকণ্ড্ৰিয়াবোৰে আহি মাইটকণ্ড্ৰিয়াৰ সৰ্পিল গঠন কৰে। মাইটকণ্ড্ৰিয়াবোৰে শুক্ৰকোষটোক চলন শক্তি যোগায়। মধ্যাংশ হৈছে শুক্ৰকোষৰ শক্তিৰ ভাণ্ডাৰ। নেজ অংশ। শুক্ৰকোষৰ মধ্যাংশৰ পিছৰ পৰা ওলোৱা চিয়া আৰু দীঘল প্ৰান্তীয় অংশক নেজ বোলে। মূৰৰ তুলনাত শুক্ৰকোষৰ নেজ বহুত বেছি দীঘল। নেজৰ গঠন সাধাৰণ জীৱকোষৰ ফ্লেজেলাৰ গঠনৰ সৈতে একেই। মজ্জা অংশত চেণ্ট্ৰিঅলৰ পৰা ওলোৱা কেতবোৰ দীঘল আঁহ থাকে আৰু আঁহবোৰ বেহি এতৰপ কোষপৰশ থাকে। নেজডাল বাহিৰেদি দুতৰপ কোষাৱৰণেৰে আবৃত। শুক্ৰকোষৰ গোটেইখিনি কোষপৰশ এই নেজডালতেই থাকে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। থেংক ইউ।